বানত জৰ্জৰিত শিৱসাগৰবাসীৰ কাষত থিয় দিছে গোলাঘাট জিলা মেৰাপানীৰ বিভিন্ন সামাজিক শৈক্ষিক আৰু স্বেচ্ছাসেৱী সংগঠন। ৰাইজৰ সহযোগত সংগ্ৰহ কৰা অত্যাৱশ্যকীয় সামগ্ৰী আজি 6খন বাহনত শিৱসাগৰলৈ প্ৰেৰণ কৰা হয়। শিৱসাগৰ জিলাৰ বানাক্ৰান্ত লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে গোলাঘাট জিলা মেৰাপানীৰ বিভিন্ন দল সংগঠন আৰু সচেতন নাগৰিকে। মেৰাপানী বজাৰ কমিটি, মেৰাপানী টাউন ক্লাব, মেৰাপানী বৰডুবি জাতীয় বিদ্যালয়, সদৌ অসম ছাত্ৰ সন্থা দৈয়াং আঞ্চলিক সমিতি, সদৌ অসম যুৱ ছাত্ৰ পৰিষদ দৈয়াং আঞ্চলিক সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, মেৰাপানী জামে মছজিদৰ লগতে দৈয়াং অঞ্চলৰ বহু ব্যক্তিৰ সহযোগত এই বান সাহায্য সংগ্ৰহ কৰা হয়। সংগ্ৰহ কৰা সাহায্য সামগ্ৰীৰ ভিতৰত আছিল বিশুদ্ধ খোৱাপানীৰ বটল, ষ্ট্ৰেফি, ফেনাইল, বিস্কুট, শিশুসকলৰ বাবে চোলা কাপোৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী। আজি এই সকলো সাহায্যৰ সামগ্ৰী 6খন বাহনত কঢ়িয়াই শিৱসাগৰৰ বানাক্ৰান্ত লোকসকলৰ মাজত বিতৰণৰ উদ্দেশ্যে প্ৰেৰণ কৰা হয়। এই মানৱীয় পদক্ষেপে বিপদৰ সময়ত একতাই শক্তি আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। বান সাহায্য আমি পানী লৈছোঁ আৰু আপোনাৰ পানী 1000 কেছ 1200 কেছমান আমাৰ পানী আমি লৈছোঁ। ইয়াৰ লগতে আমি আলু, চিৰা, আপোনাৰ মহিলাসকলৰ কাৰণে আমি কাপোৰ লৈছোঁ, ষ্ট্ৰেফি লৈছোঁ, আপোনাৰ সৰু সৰু বাচ্ছাৰ কাৰণে ডাইপাৰ লৈছোঁ। আৰু তাত এতিয়া আমি দেখিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে তাত গোন্ধ বহুত বেছি হৈছে, সেইটো কাৰণে আমি ফেনাইলো লৈছোঁ আৰু ধূপ লৈছোঁ মহৰ কাৰণে। এনেকৈ আমি কিছু সামগ্ৰী লৈছোঁ।